নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। সৰুতে যে শুনিছিলোঁ ভূত ভূত ভূত, হয়, সেইটো লাহে লাহে ডাঙৰ হোৱাৰ ফলত আমি বুজি পালোঁ। কিন্তু এতিয়া আহিছে মেইন কথাটো যে বৰ্তমান আমি হ'লোঁ ভোটাৰ। গতিকে এতিয়া আজি হৈছে আমাৰ তাত, অৰ্থাৎ 19 তাৰিখ, আজি হৈছে আমাৰ তাত লোকসভাৰ ভোট গ্ৰহণ কাৰ্যসূচী। গতিকে আজি গৈ আছোঁ আমি ভোট দিবলৈ। গৈ পাই লগৰকেইটাক সুধিলোঁ যে ভোট দিলি নে নাই। সিহঁতে কৈছে তই দিলি নে নাই। মই ক'লোঁ বোলো মই দিবলৈ যাওঁ। এয়া দেখিছে আমাৰ লোকসভা সমষ্টিৰ পৰা উঠিছে বিজেপি পাৰ্টি। এয়া দেখিছে কেম্প বনাইছে বিজেপি, আৰু এইফালে হৈছে কংগ্ৰেছ। এয়া সকলো বহি লৈছে আৰু কিছু কথা সুধিব লগা আছিল, সেইখিনি কথা সুধি লৈ পেলাই আমি লাহে লাহে ভোট গ্ৰহণ কেন্দ্ৰৰ দিশে ৰাওনা হ'লোঁ। তোমালোকে চাইছা কিছু কথা সুধি লৈছোঁ, যিহেতু মই প্ৰথমবাৰ, গতিকে কিছু কথা নাজানো। গতিকে কেনেকৈ কি কৰিব লাগিব সেইটো কথা সুধি লৈছোঁ। তেওঁলোকে কিবা টোকন নাম্বাৰ এটা দিছে, সেই টোকন নম্বৰটো ল'লোঁ। প্ৰথমবাৰ ভোট দিয়া হিচাপে মোৰ অভিজ্ঞতা খুবেই সুন্দৰ। এয়া চাওক, এইটো হৈছে আমাৰ যমুনামুখৰ ভোট গ্ৰহণ কেন্দ্ৰ। এয়া চাওক, যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গ্ৰহণ কাৰ্য হয়। এয়া চাওক, ভিৰ কৰিছে সকলোৱে নিজৰ মন পচন্দ প্ৰাৰ্থীজনক আজি জয়যুক্ত কৰিবৰ বাবে নিজৰ ভোটটো প্ৰদান কৰিব। এয়া চাওক, সকলো ভিৰ হৈ গৈছে। এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াত 1 নম্বৰ ৱাৰ্ড, আমি যিহেতু 1 নম্বৰ ৱাৰ্ড, গতিকে ইয়াত বহুতো ভিৰ হৈছে। এয়া চাবলৈ পাইছে, বিভিন্ন মানুহ আহিছে। এইটো হ'ল বেলেগ নম্বৰ ৱাৰ্ড অনুসৰি ইয়াত ভোট গ্ৰহণ কাৰ্য বেলেগ জেগাত হৈছে। এয়া চাবলৈ পাইছে, এইটো ৱাৰ্ড নম্বৰ বেলেগ। এইটো হ'ল আমাৰ ৱাৰ্ডৰ ভোট গ্ৰহণ কাৰ্য হৈ আছে, বৰ্তমান দেখিবলৈ পাইছে। এইটো আমাৰ ৱাৰ্ডৰ ভোট গ্ৰহণ কাৰ্য হৈ আছে। কিমান দীঘলীয়া লাইন দেখিব পাইছেনে? আমি লাহে লাহে ভোট গ্ৰহণ কাৰ্যৰ দিশে আগবাঢ়িছোঁ। ইমান ডাঙৰ লাইন দেখিব পাইছে। লাহে লাহে আমি আগবাঢ়িছোঁ। দেখিছে, মহিলা এক চাইডে আৰু পুৰুষো এক চাইডে লোৱা হৈছে। আৰু এইটো ভিতৰ ভাগৰ মই দেখাবলৈ চেষ্টা কৰিম। সৰুকৈ ক্লিপ এটা লৈছিলোঁ, দেখিব পাইছে, মহিলা এফালে আৰু পুৰুষ এফালে। এয়া চাওক, আৰু ভোট গ্ৰহণ যোনটো কেন্দ্ৰ আছে, সেই কেন্দ্ৰটো এইফালে সোমাই এণ্ট্ৰি আছে, ইফালে এক্সিট আছে। অৰ্থাৎ যোনফালে সোমাব সেইফালে ওলাব নোৱাৰে। দেখিব পাইছে, আমাৰ বৃদ্ধ বৰ্মা এজনী আহিছে। তেওঁক কেনেদৰে অনা হৈছে, সকলোৰে মনত যে আজি উগুল থুগুল, কাৰণ আজি হৈছে ভোট গ্ৰহণ কাৰ্যসূচী। সেয়া আইতা বৰ্মাজনীও আহিছে হুইল চেয়াৰত উঠি, যে আজি তেওঁৰ নিজৰ মন পচন্দৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰাবই। এয়া চাওক, সকলোৱে লাইনত দিছে। বৰ্মাজনীক, যিহেতু তেওঁ অসুস্থ, সেইবাবে অলপ সোনকালে তেওঁক সোমোৱাই দিয়া হৈছে। দেখিব পাইছে, সকলোবোৰ সোমাই গৈ আছে লাহে লাহে, এজন দুজন কৰি। দেখিব পাইছে, এয়া চাওকচোন ভিতৰ ভালটো কেনেকুৱা। এজন প্ৰিজাইডিং অফিচাৰ। অৱশেষত মোৰ ভোটদান কাৰ্যসূচী শেষ হৈছে। চাওক, ভোট দি উঠি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হিচাপে বহুত ভালেই হৈছে। হাতত তেনেকৈ চিন লগাই দিছে তেওঁলোকে, চিম্বল। এয়া চাওক, তাৰপিছত বাহিৰলৈ ওলাই দেখোঁতে লানি নিচিগা পূৰা ভিৰ হৈছে। এয়া চাওক, কিমান ডাঙৰ লাইন হৈছে। সকলো আহিছে, সকলোৱে ভোট গ্ৰহণ কাৰ্যসূচীত হাতটো দেখা, এয়া চাওক, হৈ গ'ল।